নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাই আহি গ'লোঁ লোড কৰিবলৈ। আজি লোড কৰিছোঁ ক'ত সেইটো দেখাই আছোঁ। আজি লোড কৰিবলৈ আহিছোঁ DS এণ্টাৰপ্ৰাইজ, এইটো বঙালমৰাতে আছে। আৰু এয়া আমাৰ দুইখন গাড়ী লগাই দিয়া হ'ল। আমি আজি দুখন গাড়ী যাম। মোৰ বাচন্তি এইখন দেখিছেনে, কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা কৰি দিব হা। এই লোড কৰাৰ পিছত আমি যাম মাজুলী গড়মূৰলৈ। বাকী চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰম্ভ কৰিছোঁ। আৰু আজি আমাৰ গাড়ীত লোড হ'ব গডৰেজ, বঙালমৰাত থকা DS এণ্টাৰপ্ৰাইজৰ পৰা লোড কৰিছোঁ। আৰু এইটো দেখিছেনে গ্লাছত মই বাৰু এইটো। বাকী ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকক, মজাটো লৈ যাব আৰু মজাটো দি যাব কমেণ্ট বক্সত। আৰু গাড়ীত গডৰেজ লোড কৰি হৈ গ'ল, ধুনীয়াকৈ বান্ধি ল'লোঁ। আৰু এতিয়া আমাৰ গাড়ী লোড কৰি কমপ্লিট হৈ গ'ল। আৰু এতিয়া মই ওলাই দিলোঁ মাজুলী গড়মূৰলৈ বুলি। আৰু এতিয়া আহি আমি বিপুৰীয়া পালোঁ। বিপুৰীয়াত লগত যদুমণিকো উঠাই ল'লোঁ। এতিয়া আমি মাজুলী গৈ থাকিম। ব'লক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আমি যাম আজি বটতি ঘাটেদি, এইখন বিপুৰীয়া। আৰু এই বিপুৰীয়া টাউনখন চাই লওক ন, কেনেকুৱা মজা। আৰু আমাৰ গাড়ী চলাই আছে যদুমণিয়ে। আৰু এয়া টাউনৰ মাজত দেখিছেনে টমটমে মানে বহুত অসুবিধা কৰে, ছাইড নিদিয়ে, য'তে ত'তে কাটি দিয়ে। আৰু এনেকুৱা কিছুমান টমটম আছে 8 কুইণ্টেল 9 কুইণ্টেল ভাড়া মাৰি দিয়ে। মই আপোনাৰ ভিডিঅ' ক্লিপ এটা আছে মোৰ লগত, মই এই ভিডিঅ'টো লগাই দিম, চাব হা, কমেণ্ট কৰিব টমটমে ইমান লোড টানিব লাগে নে নালাগে। এইবিলাক মানে য'তে ত'তে সোমাই দিয়ে, এইবিলাক দেখিছেনে, য'ত ত'ত একদম কথা নাই আৰু মানে। এই টমটমৰ বিষয়ে যদিও কি কবি তই? টমটমে বহুত কথা বেয়া কৰিছে। টমটমক অলপ কিবা এটা কৰিব লাগে, চবেই ছাপৰ্ট কৰক, টমটমখিনি বন্ধ কৰিব পাৰে। অলৰেডি আমাৰ মাল টনাৰ কাৰণে। এই মাল টনাৰ কাৰণে আমাৰ মানে মানুহ থাকক, মানে মাল টনাৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈ যায়। আমাৰ গাড়ী কোম্পানীৰ পৰা দিয়েহে 7 কুইণ্টেল। টমটমে যদি 7 কুইণ্টেল টানি দিয়ে, আমাৰ গাড়ী কি হ'ব কওক? একবাৰ কমেণ্ট কৰিব এইটো কথাৰ ওপৰত। এই ফটোখন চাই লওক। আৰু মই যিটো ক্লিপৰ কথা কৈছিলোঁ সেইটো লাষ্টত লগাই দিছোঁ, দুআষাৰমান কম চাব। আমি আহি আছোঁ এয়া বটতি ঘাটলৈ। ৰাস্তাটো কেনেকুৱা চাওক না, গোটেই ধূলি 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 ধূলি। ফাৰ্নিচাৰ মাল নিবলৈ মানে ইয়াত অকণমান দিগদাৰ লাগে, গিলাচৰ মাল থাকে যে ৰিক্স হৈ যায়। সেইকাৰণে বহুত চাই চিন্তি আহিব লাগে আৰু, নে কি কোৱা যদু? গৈ আছোঁ কালি মাজে মাজে পালোঁ আৰু ইয়াত বাকী চাই থাকক, গোটেই যাওঁ নেকি। আমি আহি এতিয়া ঘাট পাই গ'লোহি, 3খন গাড়ী। আৰু এইখন গাড়ীত আছে আমাৰ দাদাৰ নামটো কৈ দিবচোন, আপোনাৰ নামটো। ইছলাম। আমি এতিয়া ক'ত গৈ আছোঁ? মাজুলী যাম। আমি এতিয়া মাজুলী যাম। এইখন দাদাৰ গাড়ী আৰু এইখন মোৰ গাড়ী ত্ৰিশূলত আছে যদুমণি। আমি ক'ত যাম এতিয়া যদু? মাজুলী যাম। আৰু এইখন গণেশৰ গাড়ী আহি গ'ল। গণেশ ক'ত গ'ল জানো মানুহটো? এইটো গণেশ আহি গ'ল। গণেশ ক'ত যাবি এতিয়া? পাকিস্তান। তাৰ মুখত মাজুলীটো নুফুটিলে কাৰণে পাকিস্তান বুলি কৈ দিলে বাৰু, সেইটো বাদ দিয়ক। এতিয়া গাড়ীখন নাৱত উঠাই লওঁ। সেইটো মই ড্ৰাইভিং চিটত বহি আছোঁ বাৰু। এতিয়া এয়া দেখিছেনে গাড়ী লোড আছে, ধুনীয়াকৈ নাৱত গাড়ীখন উঠাই ল'লোঁ। আৰু এয়া চাওক, আমি 3খন গাড়ী ধুনীয়াকৈ উঠাই মেলি আমি নদীৰ মাজে মাজে গৈ আছোঁ। আৰু এতিয়া আমি নাৱত গাড়ী উঠাই আমি বহি গ'লোঁ। আৰু নাৱত গৈ থাকোঁতে খাবলৈ চানা লৈ আহিছে গণেশে। চানা খাই এতিয়া গৈ থাকিম। আৰু এতিয়া আমি চানা খাই আহি আছোঁ। আপোনাৰ দলং হোৱাহেঁতেন এইটো ৰাস্তা খুব বেছি 10 মিনিট লাগিলেহেঁতেন। আৰু এতিয়া আমি দলং নথকাৰ কাৰণে নাৱেদি আহি আছোঁ। আৰু আহি প্ৰায় 50 মিনিটৰ ভিতৰত আমি এয়া ইপাৰ পাই গ'লোহি। আৰু এতিয়া গাড়ীখন নমাই লওঁ। গাড়ীখন নমাই আমি আকৌ যাব লাগিব গড়মূৰলৈ। এতিয়া গাড়ী নাৱৰ পৰা নমাই আমি গড়মূৰলৈ গৈ আছোঁ। পথাৰৰ মাজে মাজে ৰাস্তা দেখিছে নাই, কেনেকুৱা ঘাটৰ ৰাস্তাবিলাক। পূৰা এখন গোটেইখন পথাৰে আৰু খাটলাং। গিলাচীখন নাভাগিলেই হ'ল আৰু, গোটেই গিলাচৰ মাল উঠি আছে পিছফালে। আৰু এয়া আমি আহি পেলাই বালিচাপৰি চেণ্টাৰ পালোহি। এতিয়া ইয়াৰ পৰা বেছি দূৰ নহয়, অলপ দূৰ, 2-3-4 কিলোমিটাৰমান হ'ব চাগে গড়মূৰ। আমি গৈ আছোঁ মাল লৈ। ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আমি ফাৰ্নিচাৰ লৈ আহি পাই গ'লোহি। আৰু দাদাহঁতে মাল নমাই আছে। মাল নমাই মেলি আমি আকৌ ওলাই যাম।
সি আকৌ পানী খোৱাত ব্যস্ত হৈ গ'ল আহি গণেশ কি হ'ল ভাগৰ লাগি গ'ল নেকি তোৰ হা পাকিস্তান আহি তাৰ ভাগৰ লাগি গ'ল বোলে দেই গেছ হৈ গৈছে এইখন MD ফাৰ্নিচাৰৰ বৰ্ডখন মই দেখাই দিছোঁ নাম্বাৰ ইয়াত আছে কাৰোবাক লাগিলে কণ্টেক্ট কৰি ল'ব মাজুলীত থকা আৰু আজি আমি মাল আনিছিলোঁ MD ফাৰ্নিচাৰ আৰু MD ফাৰ্নিচাৰ আমাৰ লগত দাদা আছে দাদাৰ লগত কথা পাতিম দাদা আপোনাৰ নামটো কৈ দিবচোন মোহন দাস এই আমাৰ গাড়ীত যে মাল আহিলে একোতো অসুবিধা হোৱা নাই আপোনাৰ পকা চিকা একো নাই ধুনীয়াকৈ আহিছেনে সুকলমে পাইছে ঠিক আছে আকৌ লগ পাম কেতিয়াবা থেংক ইউ আমি ফাৰ্নিচাৰ খালী কৰি হোটেলত সোমালোঁ কিবা এটা খাবলৈ কিন্তু অকণমান টাইম লাগিব বুলি ক'লে কাৰণ আমাৰো ৰখি থাকিবলৈ সময় নাই নাও নেপামগৈ নহ'লে দাদাই কিবা লৈ ল'লে দাদা কি ল'লে মিঠাই লৈ ল'লে দাদা আৰু দাদাই ৰোজা ৰাখিছে এতিয়া নাখায় মানে অকণমান লাহেকৈ খাব হ'ব ঠিক আছে আমাৰ যদুমণি কি ল'লা তুমি কি ল'লা তুমি ল'লোঁ এতিয়া আমি ৰাস্তাত খাই যাম নেকি আমাৰ ৰখিবলৈ সময় নাই হয় নাই নাও নেপাম আৰু এতিয়া আমি মানে গাড়ীত বস্তু লৈ আহিছিলোঁ যে এইটো আপোনাৰ মানে ৰসগোল্লা হয় এইটো খাইছোঁ যদি একদম টেষ্টি লাগিছে আৰু যদুৱে বেট খাই আছে মই ৰসগোল্লা খাইছোঁ আৰু আমি খাই গৈ আছোঁ কাৰণ আমাৰ ৰখিবলৈ সময় নাই মাজুলীলৈ আহিলে এইটোৱে প্ৰব্লেম মানে আপোনাৰ নাৱৰ কাৰণে ক'তো ৰখিবলৈ সময় নাথাকে 2 মিনিটো বৰবাদ কৰিব নোৱাৰি আৰু আমি আহি এতিয়া এয়া নাৱত গাড়ী উঠাই ল'লোঁ আমি নাৱত গাড়ী উঠাই মানে বহিবলৈ তলত ছিটেই নাপালোঁ সেইকাৰণে যদিও মই পূৰা ওপৰত ফিল্ড লৈ বহি আহি আছোঁ দেখিছে নেকি মজা আৰু আমি এতিয়া পাই গ'লোহি ইটো পাৰ মানে বলধীফালৰ পাৰটো আৰু এয়া মই গাড়ী নাৱৰ পৰা নমাই আছোঁ ত্ৰিশূল আৰু এতিয়া নাৱৰ পৰা গাড়ী নমাই লৈ আহি আছোঁ নদীৰ কাষৰ ৰাস্তাৰে বালিৰ মাজে চাই থাকক ভিডিঅ'টো শেষলৈকে আমি এতিয়া মাজুলীৰ পৰা আহি পাই গ'লোহি বিহপুৰীয়া আৰু এতিয়া সকলোকে বাই বাই দিছোঁ দাদা বাই বাই যাম দাদা আজিলৈ বাই বাই আকৌ লগ পাম যদু বাবু মোৰ লগত থাকিবই অঁ আৰু গণেশ ভাই আজিলৈ বাই বাই আকৌ লগ পাম নেকি ঠিক তোৰ ভাড়া আছে নেকি এতিয়া পইচা বেলেগত লৈ আছে পকেটত ঠিক আছে অ'কে গণেশ গ'ল আৰু দাদাও গ'ল বাই বাই অঁ ঠিক আছে আকৌ লগ পাম দাদা ঠিক অঁ অ'কে আমাৰ গাড়ী ত্ৰিশূল আমি এতিয়া এইফালে যাম বেলেগ ছাইডত আপোনালোকক যে কৈছিলোঁ টমটমৰ ক্লিপটোৰ কথা এইটো ক্লিপ চাই লওক আৰু মই কি ক'ম আৰু চাওক আপোনালোকে নিজেই চাই লওক আমাৰ সৰু গাড়ীতহে দিছে ডিলাৰৰ পৰা 7 কুইণ্টেল কেপাচিটি আৰু টমটমে যদি 7 কুইণ্টেল মাৰি দিয়ে আমাৰ গাড়ীবিলাকে ক'ত ভাড়া পাব আৰু হয়নে বাৰু সেইকাৰণে অলপ মানে চাব লাগে একো নাই বাৰু আৰু নামাৰিবলৈ ক'বলৈও বাৰু টমটমবিলাকক মই কোনো টমটমৰ মইতো কোনো নহয় মই সাধাৰণ এটা ড্ৰাইভাৰহে গতিকে সেইটো কোৱা নাই আৰু যাতে কোনেও বেয়াকৈ কমেণ্ট নকৰে যে তই টমটমক এনেকৈ ক'বলৈ ক'ত সাহস পালি ক'ত অধিকাৰ পালি জাষ্ট মই সেইটো কোৱা নাই যিকেইটা মই দেখিছোঁ আৰু সেইকেইটা ভিডিঅ'ত দেখাই দিছোঁ আৰু কৈ দিছোঁ আৰু মিছা কথা কোৱা নাই প্ৰুফ আছে কাৰণে মই ভিডিঅ'টোত ক'ব পাৰিছোঁ আৰু এইটো ক্লিপ লগাইও দিছোঁ গতিকে বেয়াকৈ কোনেও নক'ব সেইটোৱেই আৰু সকলোকে কোৱা নাই কিছুমানেহে মাৰে মানে কোনবিলাকে বেছি লোড টানে গম পাইছেনে লোড টানে যিবিলাক টমটম মানে মালিকে কিনি লৈ পিনে ড্ৰাইভাৰক দি দিয়ে চলাবলৈ ডেইলি ছিষ্টেমত বা মাহিলী ছিষ্টেমত সিহঁতসকলেহে ইমান মানে মাল উঠায় আৰু যিখন টমটম মালিকে কিনি নিজে চলাই থাকে সেইখন টমটমত ইমান লোড নামাৰে এতিয়া আপোনাৰ টমটমখনত আপুনি 7 কুইণ্টেল উঠাব জানো আপুনি যদি নিজে চলাই থাকে কথাটো তেনেকুৱাই আৰু মোৰ বহুত ভাইটিসকলেও টমটম চলাই আছে মোৰ দাদাসকলেও টমটম চলাই আছে চব তেনেকুৱা নহয় মানে হা আৰু কোনেও যাতে এই ভিডিঅ'টোত বেয়া নাপায় টমটমৰ বিষয়ে কোৱাৰ কাৰণে অকণমান কাৰণ আমি দেখিছোঁ কাৰণে মানে কৈছোঁ আৰু সেইটোৱে কথা কোনেও বেয়া পাব নালাগে বাছ ইমানেই টমটমৰ বিষয়ে ইমানেই ক'লোঁ কোনেও বেয়া নাপাব আৰু ড্ৰাইভাৰসকলে এটা কমেণ্ট কৰি দিব যে এইটো টমটমে ইমান লোড মাৰিব লাগেনে নালাগে A few moments later. আৰু এতিয়া আমি ঘৰ পাই গ'লোঁ সেয়া ভাতৰ কাঁহী বাঢ়ি দিলে মায়ে ময়ো ভাতটো খাই লওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিলে দেই বাই বাই গুড নাইট শুভৰাত্ৰি সকলোলৈ